নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এইপিনে দেখিছেনে খুৰী শুই আছে আৰু মই ৰেডি হৈ কিনে এইপিনে যাব ওলাইছিলোঁ। এইপিনে খুৰাও ৰেডি হৈ গ'ল। খুৰীক অলপ কৈ আছোঁ যে মেলালৈ যাব, আমাৰ লগত পূজা নাযায় বুলি খুৰীক জোকাৰি আছে আৰু খুৰাই বহি লৈছে আৰু পানী খাই খাই ধেমালি কৰি আছে, মোকো জোকাৰিছে আৰু মই কথাবিলাক শুনি আছোঁ। খুৰীৰ গাটো বেয়া আছে সেইকাৰণে খুৰী নাযায়। খুৰা, খুৰী, মই আৰু মোৰ লগৰজনী গৌৰী, তাই মই ওলাই গৈছোঁ। এয়া গৌৰী আগে আগে, মই পিছে পিছে। গৌৰীয়ে ভিডিঅ'ত উঠি বহুত বেয়া পায় আৰু আমি আহি গ'লে এইপিনে পূজা আছে। কি পূজা আহি মেলি মণ্ডপ পালোহি। মণ্ডপ পাই লগৰ এজনীয়ে মোলৈ ছিট থৈয়ে দিছিলে আৰু আমি বহি ল'লোঁ। বহি মেলি অকণমান কীৰ্তন চালোঁ। এয়া হৈছে ৰূপাৰ মা আৰু মোৰ বহুতে ভাল লগৰ ৰূপাৰ মা, মই বৰমা বুলি মাতোঁ। এইজনী ৰূপা আপোনালোকক হাই কৰিছে, এয়া দেখিছেনে? বৰমাও হাই কৰি দিছে, খুব ভাল মনসা পূজাৰ পৰা আহি ঘৰ পালোহি। এতিয়া 11:30মান বাজিছে। 11:30 বাজিলে আৰু অলপ দেৰি থাকিবলৈ মন আছিলে, নাথাকিলেও সোনকালে গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। টাটা বাই বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত।